তেওঁক চাবলৈ যোৱাটো আমাৰ কাৰণে কিমান যে হেঁপাহৰ কথা আছিল, কিমান উৎসাহৰ কথা আছিল। এই জুবিন দাৰ ফাংচন চাবলৈ যাম, যদি 11টা বজাত আহিম বুলি কৈছিল 1টা বজালৈ ৰখিম যদি আহি নাপায়, কাৰণ আমিও জানো তেখেতে চাগে কাৰোবাৰ হেল্প কৰি আছে, ৰাস্তাত কাৰোবাৰ কিবা হৈছে তাৰ কাৰণে ৰখি দিছে, কাৰোবাক হেল্প কৰিবলৈ ৰখিছে, কিবা কৰিবলৈ ৰখিছে। মানুহজনক ৰখি ৰখি ৰাতিপুৱা 4টালৈ থাকিম, তথাপিও জুবিন দাৰ ফাংচন চাম। কিন্তু এতিয়া তেওঁৰ ছবিখন চাবলৈ যাবলৈ, তেওঁৰ ৰৈ ৰৈ বিনালেখন চাবলৈ নিজৰ মনত সাহস গোটাব পৰা নাই, কেনেকৈ চাবলৈ যাম। অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী কিয় ইমান গুৰুত্ব দিছিল, অসমীয়া ছবি কিয় ইমান গুৰুত্ব দিছিল? কাৰণ আমি প্ৰত্যেকেই জানো অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী 90 বছৰ পুৰণি। অসমীয়া সংগীতে যিদৰে প্ৰসাৰ, সেই প্ৰসাৰতাটো লাভ কৰিছিল অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীয়ে কৰা নাছিল। এটা সময়লৈ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী তেনেকৈ আগুৱাই যাব পৰা নাছিল স্বতঃস্ফূৰ্তভাৱে, যেনেদৰে আমাৰ অসমীয়া সংগীত জগত আগুৱাই গৈছিল, অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী তেনেকৈ আগুৱাই যাব পৰা নাছিল। সেই কথাটো জুবিন দাই বুজি পাইছিল। তেওঁ এবাৰ কৈছিল যে মিউজিকৰ কোনো লেংগুৱেজ নাথাকে, সংগীতৰ কোনো ভাষা নাথাকে, কিন্তু চিনেমাৰ ভাষা থাকে। আমি যদি গান এটা একো বুজিও নাপাওঁ, অথচ সেই গানটোৰ মিউজিকটো শুনি, সেই গানটোত ব্যৱহৃত বাদ্যযন্ত্ৰবোৰৰ সেই শব্দবোৰ শুনি আমাৰ ভাল লাগে। কিন্তু চিনেমাৰ ক্ষেত্ৰত তেনেকুৱা নহয়।